নমস্কাৰ, মই 39 নং 5 নং চেফাং সমষ্টিৰ UPPL দলৰ ব্লক সেক্ৰেটাৰী জনাৰ্দন কলিতাই ক'লোঁ। আজি কিছুদিন আগতে শ্যামসুন্দৰী ডাঙৰীয়াই DY-36 এটা বাইট ৰাখিছিলে। এই বাইটটোৰ মই এগেইনষ্টে কিছু কথা ক'বলৈ আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ কৈছে বোলে UPPL দলে অস্ত্ৰৰ সহায় লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। তেওঁ কি সাহসত ক'লে আমি অস্ত্ৰৰ সহায় লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব ওলাইছোঁ। আজি বৰ্তমান সময়ত আমাৰ UPPL দলত যিবোৰ উগ্ৰপন্থী সংগঠনে শান্তি চুক্তি চহী কৰি অস্ত্ৰবোৰ চৰকাৰৰ হাতত জমা দিয়া পৰ্যায়ত তেওঁ কি সাহসত এইটো ক'লে আমাৰ হাতত অস্ত্ৰ থকা বুলি। তেওঁ যদি অস্ত্ৰ আমাৰ হাতত দেখিছে তেন্তে প্ৰশাসনক খবৰ দি আমাৰ অস্ত্ৰসমূহ তেওঁ জব্দ কৰিবৰ কাৰণে তেওঁ প্ৰশাসনক নজনালে। গতিকে তেওঁৰ আপোনাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। বৰ্তমান নিৰ্বাচনত তেওঁ পৰাস্ত হ'ব বুলি গম পায়। গতিকে সেইকাৰণে তেওঁ আবুল তবুল বকিব ধৰিছে আৰু তেওঁ এটা কথা উল্লেখ কৰিছে বোলে কোচামহী আৰু আদিবাসীসমূহ কলৈ যাব। বৰ্তমান যিটো একৰ্ড BTR একৰ্ড গঠন হৈছে, সেই চুক্তিখনত সকলো জাতি জনগোষ্ঠীক লৈ সম উন্নয়ন সম অধিকাৰ আৰু অল ফৰ BTR বুলি কৈ তাত সকলোৱে ছিগনেচাৰ কৰি এখন ধুনীয়া একৰ্ড গঠন হৈছে। তেনেস্থলত তেওঁ জাতিসমূহক ভাগ ভাগ কৰি বিভ্ৰান্ত কৰি ৰাজনৈতিক মুনাফা আদায় ল'ব চেষ্টা কৰিছে। এইবোৰ গৰিহণাৰ যোগ্য। পিছৰ পৰ্যায়ত যদি তেওঁ এইবোৰে এনেকুৱা পৰ্যায় কাম কৰি থাকে তেন্তে তেওঁৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। গতিকে কোনো জাতি জনগোষ্ঠীয়ে UPPL দলক ভয় কৰিব প্ৰয়োজন নাই। প্ৰমোদ বড়ো মহোদয়ে সকলো জাতি জনগোষ্ঠীক লৈ যিখন একৰ্ড চহী কৰিছে তাত সকলো জাতিৰ উন্নয়নৰ কাৰণে সম অধিকাৰৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত চুক্তি কৰিছে। তাত কোনো জাতি প্ৰতাৰিত হোৱাৰ কোনো কাৰণ নাই। বৰ্তমান সময়ত কৈছে আমাৰ হাতত ইলিগেল আৰ্মছ আছে বুলি, হাথিয়াৰ। গতিকে ইলিগেল হাথিয়াৰ তেওঁৰ হাততে আছে বুলি আমি বৰ্তমান অনুভৱ কৰোঁ। কাৰণ তেওঁৰ PA যিজন কিবা মহন্তি টাইটেলৰ, তেওঁ কিছুদিন আগত ছ'চিয়েল মিডিয়াত এটা আপলোড দিছিলে AK-47 লৈ হাফ পেণ্ট পিন্ধি তেওঁ এটা হাথিয়াৰ ওপৰত এনেকৈ উঠাই আপলোড দিছিলে। গতিকে আমাৰ অনুভৱ হয় তেওঁৰ হাততে ইলিগেল আৰ্মছবোৰ বৰ্তমান আছে। গতিকে এইটো বিষয়ে কিছু বিতৰ্কও হৈছিলে। গতিকে আমি ভাবোঁ ইলিগেল আৰ্মছ তেওঁলোকৰ হাততে আছে আৰু তেওঁলোকে ইয়াৰ ফাইদা উঠাই আমাৰ নিৰ্বাচনী বৈতৰণি তেওঁলোকে পাৰ হ'ব বিচাৰিছে ইলিগেল আৰ্মছ আৰু তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখিনি আবণ্টন হৈছিলে আজি 17 বছৰে, গোটেই প্ৰায় 50% তেওঁ মানে দুৰ্নীতি কৰি খালে। গতিকে আৰু কিছু আধৰুৱা হৈ আছে। বৰ্তমান সময়তো বহু আধৰুৱা। এই আধৰুৱা ঘৰসমূহ তেওঁ পিছৰ পৰ্যায়ত নেক্সট ইলেকশ্যনত যদি তেওঁ জয়যুক্ত হয় দুনাই বনাই দিম বুলি তেওঁ আবুৱা ভৰি আছে ৰাইজক। গতিকে তেওঁ আজি 17 বছৰে বনাই দিব পৰা নাই, দুৰ্নীতি কৰি খালে। বৰ্তমানলৈ তেওঁ আকৌ কি মুখেৰে তেওঁ কয় এইবোৰ বনাই দি ভোট খুজিব যায় ৰাইজৰ মাজলৈ। গতিকে ৰাইজেও বৰ্তমান সজাগ। তেওঁ এইবাৰ আপোনাৰ প্ৰত্যুত্তৰ দিবলৈ আৰু তেওঁ আপোনাৰ ফিচাৰী ডিপাৰ্টমেণ্ট হওক বা আপোনাৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট হওক সকলোতে তেওঁ দুৰ্নীতিৰ পাহাৰ কৰিছে। গতিকে এইবোৰ আমি পিছৰ পৰ্যায়ত আমাৰ UPPL চৰকাৰ আহিলে তেওঁ এইবোৰৰ ওপৰত আমি আপোনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য আছোঁ। বৰ্তমান পৰ্যায়ত পিছত আমি এই বিষয়ৰ ওপৰত আপোনাৰ তদন্ত কৰিমেই। আমি পাহাৰসমূহত দুৰ্নীতি কৰি বৰ্তমান সময়ত মাজবাটত তেল ডিপু কিনিলে, তাৰপাছত বিভিন্ন ঠাইত মাজবাটত মাটি, কত ঠাইত বাহিৰত ফ্লেট ল'লে আমি জনামতে। তাৰপাছত ঢেকীয়াজুলিত আজি লকডাউনৰ সময়ত আমি খবৰ পোৱা মতে তেওঁ কত কোটি টকাৰে মাটিও কিনিছে। আমাৰ ইফালে দুখীয়া মানুহে এসাঁজ খাবলৈ ভাত নাই। তেনেস্থলত তেওঁ ঢেকীয়াজুলিত কোটি টকাৰে মাটি কিনিব পাৰে আমাৰ তথ্যমতে। তাৰপাছত তেওঁ চাহ বাগান কিনিব পাৰে। গতিকে এইবোৰ টকা ক'ত? এজন EMA কিমান দৰমহা পায়? 40,000 পৰা 50,000 দৰমহা পায়। তেনেস্থলত তেওঁ কোটি কোটি টকা ক'ত পালে? তেওঁ এই জব কাৰ্ডৰ পইচা মাৰি ঘৰৰ চৰকাৰী চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন কামৰ তেওঁ পইচা মাৰি এইবোৰে বৰ্তমান দুৰ্নীতি কৰি বিভিন্ন সময়ত পাহাৰসমূহ দুৰ্নীতি কৰি তেওঁ সম্পত্তিৰ পাহাৰ গঢ়িছে। তেনেস্থলত ৰাইজে তেওঁ কি ভৰসাত ভোট দিব? গতিকে বৰ্তমান সময়ত তেওঁ প্ৰত্যুত্তৰ দিবলৈ আমাৰ UPPL দলক
ৰাইজে ভোট দি জয়যুক্ত কৰিবলৈ মনস্থ কৰিছে। গতিকে এইবোৰ দেখি তেওঁৰ মানসিক ভাৰসাম্য হেৰুৱাই আবল দুবল বকি আছে। গতিকে ৰাইজেও বৰ্তমান মানে আমাক মনস্থ কৰিছে, ABPL দলক, আমাৰ দীপক বৰাল মহোদয়ক 5 নং চেফাঙৰ পৰা জয়যুক্ত কৰি নি এওঁৰ শ্যামসুন্দীৰ এগেইনষ্টে যিবোৰ দুৰ্নীতি হৈছে এইবোৰ আমি পিছৰ পৰ্যায়ত প্ৰমোদ বড়ো মহোদয়ৰ যিখন চৰকাৰ গঠন হ'ব সেই চৰকাৰৰ দ্বাৰা শ্যামসুন্দীক তেওঁৰ অধীনৰ যিবোৰ আপোনাৰ কি কয় এইটো আছিলে এই ডিপাৰ্টমেণ্টৰ এগেইনষ্টে আমি তদন্ত কৰিবলৈ নেক্সট পৰ্যায়ত বাধ্য আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভোলা পানিকা। মই আমাৰ UPPL দলৰ টি চেলৰ কেন্দ্ৰীয় সম্পাদক হওঁ। এতিয়া আমাৰ অহা এই সমাগত BTC নিৰ্বাচন আহি পাইছে। এই BTC নিৰ্বাচনত আমাৰ 29 নং 5 নং চেৰপাং সমষ্টিৰ EM ডাঙৰীয়া আমাৰ UPPL দলৰ ওপৰত যেনেকৈ মানে বোকা ছটিয়াবলৈ ধৰিছে, কৈ আছে যে না UPPL দলে মানে বন্ধুক লৈ মানে ইলেকশ্যন খেলিব, UPPL দল মানে জিকি গ'লে মানুহবিলাকৰ অশান্তি হ'ব, এইবিলাক তেওঁ ভয়ত কৈ আছে। তেওঁ ভালকৈ বুজি পাইছে যে এইবাৰ মই হাৰি আছোঁ। কাৰণ 17টা বছৰ পাৰ হ'ল, 17টা বছৰ পাৰ হ'ল। এই 17টা বছৰত আমাৰ মাজবাটবাসী ৰাইজৰ কাৰণে তেওঁ কি কাম কৰিলে? এটাও কাম কৰা নাই। আমি যিটো জানিব পাইছোঁ, আমাৰ মাজবাটত তেল ডিপু কিনিলে, মাজবাটত মাটি কিনিছে, ঢেকীয়াজুলিত মাটি কিনিছে, ৰাঙাপাৰা ফালে গৈ চাহ বাগিচা কিনিছে। সেইখিনি টকা তেওঁ ক'ত পালে? আমাৰ ৰাইজৰ উন্নতিৰ কাৰণে চৰকাৰে যিটো টকা দিছিলে দুখীয়া মানুহক সহায় সহযোগ কৰিবৰ কাৰণে, সেই টকাটো তেওঁ আত্মসাৎ কৰি নিজৰ সম্পত্তি গঢ়িছে। তেনেকুৱা EM বা তেনেকুৱা প্ৰতিনিধিক আমাক আৰু লাগেনে? এইবাৰ ৰাইজে বিবেচনা কৰিব যে আমাক কোন দলক, কাক আমি ছাপোৰ্ট কৰিব লাগিব। এতিয়া আমাৰ UPPL দলৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই গোটেই জাতি জনগোষ্ঠীটোৰ কাৰণে যেনেকৈ BTR একৰ্ড আনিছে, সঁচাকৈ চালে মানে একদম মানে কি কওঁ আৰু, যে আমি মানে ৰাজা হৈ যাম এনেকুৱা লাগে, পঢ়িলে ৰাজা হৈ যাম এনেকুৱা লাগে। গোটেই আদিবাসীটোৰ কাৰণে, চাহ বাগিচাত কাম কৰা মানুহবিলাকৰ কাৰণে মানে 15% বোনাছ দিম বুলি কৈছে, 15%। তাৰপিছত যিসকলে চাহ বাগিচাত পাত তুলিবলৈ যাব তেওঁলোকক চাইকেল দিম বুলি কৈছে। চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাকক মানে শিক্ষাৰ কাৰণে টকা পইচা সহায় সহযোগ কৰিম। আত্মসহায়ক গোটবিলাকক 75,000 টকা, 1 লাখ টকা অনুদান দিম। এনেকুৱা ধৰণৰ বহুত ধৰণৰ আঁচনি তেওঁ ৰূপায়ণ কৰিছে। ইয়াৰ মাজতো আৰু ডাঙৰ ডাঙৰ আঁচনিবিলাক লৈ আহিছে। আমাৰ ওদালগুৰিত বোলে ৰেল ডবা কাৰখানা হ'ব, আমাৰ ওদালগুৰিত নবোদয় স্কুল স্থাপন কৰিব। এইবিলাক কথা মানে শুনি মানে এনেকুৱা লাগে যে আমাৰ সমাজৰ কাৰণে তেওঁ কিমানখিনি কথা গভীৰভাৱে চিন্তা কৰি একৰ্ডত আনিছে। সেইখিনি কাম শ্যামসুন্দী কিয় কৰিব নোৱাৰিলে? আৰে বাগিচাত গৈ পেলাই এজন দুখীয়া মানুহক খবৰ ল'ব লাগিছিলে, কাম কৰা মানুহবিলাকক, যে আপোনালোকে PFৰ টকাটো ভালকৈ পাই আছে নে নাই, নাম কটা টকাবিলাক কিমান দেৰিকৈ পাই আছে, খোৱা পানী, থকা ঘৰ, এইবিলাকতো সৰু সৰু কথা। এটা মন্ত্ৰীৰ দায়িত্বটো কি থাকে? আমি তেওঁক কিমান আশা আকাংক্ষাৰে ভোটটো দি পেলাই জয়যুক্ত কৰাইছিলোঁ। আজি তেওঁ আমাক কি কৰিলে? ৰাইজে এইবিলাক কথা বুজি পাইছে, গম পাইছে যে এইবাৰ BPFত ভোট কোনেও নিদিয়ে। পালে তেওঁৰ ঘৰৰ পৰিয়ালকেইটাই দিব, আৰু যিসকল তেওঁৰ চেয়াৰমেনবিলাক আছিলে দুৰ্নীতি কৰি যিবিলাক মানে টকা পইচা হজম কৰিলে, খাইছে, তেওঁলোকৰ ভোটটো পাব। মোটামুটি 1000-1500 ভোট BPF এইবাৰ পাব, এইটো নিশ্চিত। ইয়াৰ ওপৰত আৰু তেওঁলোকে ভোট নাপায়। এইবাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো BTR একৰ্ড লৈ আহিছে, সেইখিনিতে মানে সকলো জাতি জনগোষ্ঠীয়ে গম পাইছে, আমাৰ চাহ বাগিচাৰ আদিবাসী মানুহবিলাকেও গম পাইছে যে এইবাৰ ট্ৰেক্টৰত ভোট দিব। ট্ৰেক্টৰত ভোট দি পেলাই প্ৰমোদ বড়োক চিফ বনাব, আৰু আমাৰ ইয়াত আমাৰ দীপক বৰালক বিপুল ভোটেৰে জয়যুক্ত কৰাব। কাৰণ আমাক সুবিধা লাগে।